হাই গাইজ, আজি মই বহুত দিনৰ পিছত আপোনালোকলৈ পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আছে তৰাপাতত দিয়া ভাপৰ পিঠা। গতিকে বলকচোন দেৰি নকৰোঁ আৰু চাওঁ কিদৰে মই বনাইছোঁ। পিঠাবিধ বনাবৰ কাৰণে মই এনেকৈ পিঠাগুড়ি, এইটো কিনা পিঠাগুড়িয়ে লৈছোঁ। কিনা পিঠাগুড়ি বাচনটোত ইমানখিনি লৈছিলোঁ আৰু ৰাতিপুৱাতে মই গুড় গলাই থৈছিলোঁ। গুড়খিনি এনেকৈ পানী দি পেলাই গলিবলৈ দিছিলোঁ। এনেকৈ গলাই থৈছোঁ আৰু 1 চুটকিমান নিমখ দিছোঁ। পিঠাগুড়ি, শুকান পিঠাগুড়িখিনিত মই নিমখ দি পেলাই প্ৰথমতে সানি ল'লোঁ। সানি লৈ পেলাই তাৰপিছতে গুড়ৰ ৰসখিনি দি মই সানি ল'লোঁ। সানি মই এনেকুৱা ধৰণৰ হোৱাকৈ থৈ দিছোঁ। এতিয়া মই তৰাপাত এইদৰে লৈছোঁ। এইখিনি তৰাপাত মই ধুনীয়াকৈ তিতা কাপোৰে ভালকৈ মুচি লৈছোঁ। মুচি মই অকণমান জুইত ইয়াক মজাই ল'ম, যাতে এই বান্ধিলে যাতে ফটককৈ ফাটি নাযায়। জুইত মজাই লৈ পেলাই প্ৰথমতে জুইত মজাই ল'ম। এইদৰে মই গেছত দি পেলাই অকণমান ইয়াক মজাই লৈছোঁ, যাতে মই বান্ধিলে ফাটি নাযায়। এইখিনি মই আৰু অকণমান মানে গুড়ৰ ৰস দি পেলাই অকণমান ঢিলাকৈ এনেকৈ মাৰি ল'লোঁ। মাৰি লোৱাৰ পিছত ইয়াক মই হাতেৰে এনেকৈ চেপ দিছোঁ। দি পেলাই তৰাপাতখিলাৰ ওপৰত দি মই ইয়াক বান্ধি দিম। দুইফালৰ পৰা এনেকৈ আনি ইয়াক এনেকৈ বান্ধি দিম। এইদৰে এনেকৈ বান্ধি তাৰপিছত সূতাৰ ডলেৰে এনেকৈ মেৰিয়াই এই গাঁঠিটো মাৰি দিছোঁ। গাঁঠি এটা মাৰি দিছোঁ। এইখিনি মোৰ পেকিং ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি পানীত বইল কৰিম। এইদৰে মই এটা পাত্ৰত পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি উতলিবলৈ ৰ'ম। উতলিলে মই পিঠাকেইটা দি দিম ইয়াত। এয়া পানী উতল আহিছে। এতিয়া মই ইয়াত এটা এটাকৈ পিঠাকেইটা দি দিম। দি দিছোঁ। এতিয়া 10 মিনিটৰ পৰা 15 মিনিটৰ ভিতৰত ৰাখি থ'ম। 10 মিনিটৰ পিছত এয়া মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই ইয়াক পানীৰ পৰা উঠাই থ'ম। এইদৰে পানীৰ পৰা টুকি অনাৰ পিছত যেতিয়া পানীখিনি শুকাইছে, মই ইয়াক এনেকৈ খুলি দিছোঁ। কি সুন্দৰ তৰাপাতৰ গোন্ধ, ইমান ধুনীয়া গুণ, আৰু তৰাপাতৰ এইটো মাজৰ শিৰডালৰ যিটো চিন, এইটো কি ধুনীয়া হৈছে পিঠাটো, দেখিছে নহয়? এইদৰে পিঠাকেইটা ৰেডি হৈ গ'ল। এতিয়া ইয়াক আপুনি গৰমে গৰমেও পৰিৱেশন কৰিব পাৰে অথবা ফ্ৰিজত থৈ ঠাণ্ডা হ'লেও পৰিৱেশন কৰিব পাৰিব।